নমস্কাৰ, মই অনুস্মিতা মজুমদাৰে আবৃত্তি কৰিবলৈ লৈছোঁ নীলিম কুমাৰ বৰ্মনৰ কাইলৈৰ পৰা আপোনাক ভাল পাম, আজি যে এৰাব নোৱাৰা ব্যস্ততা। কাইলৈৰ পৰা মই আপোনাক ভাল পাম, আজি একেবাৰেই ব্যস্ত। আজি চকামকাকৈ দেখিলোঁ আপোনাৰ চুলিখিনি, কাইলৈ জুখিম দীঘল হয়নে সিমান, প্ৰেমত লাগে যিমান। কাইলৈ নগৰৰ আটাইতকৈ জীৰ্ণ ৰিক্সাখনত উঠি আমি ঘূৰি ফুৰিম দিয়ক। আপুনিতো জানেই জীৰ্ণতা প্ৰেমৰ অলংকাৰ। কাইলৈ কিন্তু আপুনি পাৰফিউম নল'ব, কাইলৈ ভাল লাগিব কেৱল ৰ'দ আৰু ঘামৰ গোন্ধ, আৰু তেতিয়াহে ক'ল্ড ড্ৰিংকছবোৰে আমাৰ ওঁঠবোৰক খুৱাব। নে আপুনি ভাল পায় আইচক্ৰীম? কাইলৈ সুধিম দিয়ক। কাইলৈ বাৰু আপোনাক লগ পামনে? আজি য'ত দেখিছিলোঁ আপোনাক, দেখিছিলোঁ যিখিনি, থাকিবনে সেইখিনি কাইলৈও? কাইলৈ কিন্তু আপুনি হেৰাই নাযাব, কিয়নো আপোনাক বিচাৰিবলৈ আপোনাৰ কোনো পৰিচয় মোৰ হাতত নাই। কাইলৈ আপোনাৰ সৈতে পৰিচিত হ'ম, কাইলৈ আপোনাক মই তুমি বুলি মাতিম, আৰু আপুনি মোক মাতিবনে? কাইলৈৰ পৰা আপোনাক ভাল পাম, আজি যে এৰাব নোৱাৰা ব্যস্ততা। ধন্যবাদ।